নমস্কাৰ মোৰ ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আমি নতুন ভিডিও এটা লৈ আহিছো। আমি আজি মোবাইল স্যামসাঙৰ মোবাইলৰ আনবক্সিং ভিডিও লৈ আহিছো। হে আপোনালোকে ভিডিওটো চাই থাকক। ইয়াত এটা কথা কৈ দিও যে আপোনালোকে কম দামত এটা ভাল ফিচাৰৰ ফোনটো ল'ব বিচাৰে নেকি? যদি ল'ব বিচাৰে এই ভিডিওটো লাষ্টলৈ চাব। এতিয়া আমি এটা এটা খুলি ল'ব লাগিব। এই চাওক স্যামসাঙৰ M12 ফোন। ইয়াত ফিচাৰ্স বিলাক মই কৈ দিম আপোনালোকক। মানে 6GB RAM, 128GB ROM, 16.51 cm, 6.5 ইঞ্চিৰ ডিসপ্লে, 48 মেগাপিক্সেল ৰিয়াৰ কেমেৰা আৰু 6000 mAh বেটাৰী আছে। এটা চাওক এই ফোনটো কি ধুনীয়া আছে। তাৰপিছত ইয়াত পাব আপোনালোকে কুস্তি এটা চাৰ্জাৰ। কুস্তিটো এইটো কুস্তি আৰু ইফালে চাৰ্জাৰ আৰু ইয়াত চাৰ্জাৰৰ USB কেবল। ইমানেই আৰু ল'ব Amazon ষ্টৰৰ পৰা ল'লে আপোনালোকে বহুত ডিসকাউন্টত পাব। এইটো ফোনৰ প্ৰাইসটো হৈছে 11499 ন। চাই লওক ফোনটো। ধুনীয়া ফিচাৰ্স। যদি এই ফোনটো আপোনালোকে ল'ব বিচাৰে তেন্তে আপোনালোকে স্যামসাং ষ্টৰত গৈ আপোনালোকে এই ফোনটো ক্ৰয় কৰিব পাৰে। আৰু মোৰ ভিডিওটো ইয়ালৈ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। জয় আই অসম।